নমস্কাৰ সাংবাদিক দাদাসকল মোৰ বন্ধুবৰ্গ আৰু অসম গণ পৰিষদৰ আমাৰ কমলপুৰ সমষ্টিৰ জ্যেষ্ঠ নেতাসকল আজি আমি খুব দুখেৰে কৈছোঁ মই বিশেষকৈ মোৰ নাম নবিউল্লাহ আলী মই কমলপুৰ সমষ্টিৰ অন্তৰ্গত বৰডাংগৰী কুছি গাঁও পঞ্চায়তৰ কাউন্সিলৰ মই একেলেথাৰি দুবাৰ কাউন্সিলৰ হ'লোঁ আৰু 2004 চনতো মই কলেজৰ পাটিদৰং মহাবিদ্যালয়ত AGPৰ নাম লৈ মই জিয়াজ হৈছিলোঁ তেতিয়াৰ পৰা মই দলটো আজি 25 বছৰ ধৰি সাংগঠনিক ভেটি শক্তিশালী কৰাত মই মানে কাম কৰি আছোঁ দুখৰ বিষয় আজি আমি নিউজ পেপাৰে পাই আছোঁ যে আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে মানে দলটো জলাঞ্জলি দি আছে আমি গম পোৱা মতে আমাৰ বৰ্তমান গোৰেশ্বৰ আগৰ ৰঙিয়া সমষ্টি অসম গণ পৰিষদৰ এটা দুৰ্গ আমাৰ কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদৰ এটা দুৰ্গ আছিল ৰঙিয়া সমষ্টি এটা দুৰ্গ চিপাঝাৰ সমষ্টি এটা দুৰ্গ আছিল কিন্তু তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ নামত এতিয়া দলটোক নিষেধ কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে আজি কমলপুৰত 2016 চনত আমাৰ মাননীয় সত্যব্ৰত কলিতা ডাঙৰীয়াক মানে টিকেট দিছিলে আৰু সেই ৰানিং বিধায়কক বহুৱাই 2021 চনক বৰ্তমানৰ বিধায়ক মানে দিগন্ত কলিতাক দিছিলে কিন্তু দিগন্ত কলিতাই ডাঙৰীয়াই আমাক AGP তৃণমূল কৰ্মীখিনিক একো নকৰিলে আৰু তেওঁলোকে বিশেষকৈ আমাৰ মাইনৰিটি এৰিয়াত 5 বছৰ বিধায়ক হ'ল এটাও ৰাস্তাৰ কাম নকৰে আজি বিশেষকৈ মোৰ পঞ্চায়তত আজি 9 কিলোমিটাৰ ৰাস্তা মানে পচি আছে মানুহ অহা যোৱা কৰিব নোৱাৰে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব নোৱাৰে সেই হেতুকে মই মাননীয় সভাপতি আৰু কাৰ্যকৰী সভাপতি অতুল বৰা ডাঙৰীয়াক এই মিডিয়াৰ জৰিয়তে আহ্বান কৰোঁ যে কমচে কম বিশেষকৈ কামৰূপ গ্ৰাম্য জিলাত কমচে কম দুটা সমষ্টি অসম গণ পৰিষদক এৰি দিয়ক তাৰ ভিতৰত এটা কমলপুৰ আৰু কমলপুৰটো আমাক লাগিব নহ'লে আমি আন্দোলন কৰিম আৰু আমি নহ'লে আমাৰ তৃণমূল কৰ্মীখিনিয়ে আমি ইলেকশ্যন কিন্তু বিশেষ ব্যৱস্থা কৰিম আৰু বিশেষকৈ গোৰেশ্বৰতো দিব লাগে মানে গোৰেশ্বৰো এটা মানে আমাৰ প্ৰয়াত থানেশ্বৰ বড়ো ডাঙৰীয়া 4বাৰ ইয়াৰ পৰা বিধায়ক হৈছিলে মন্ত্ৰী হৈছিল আৰু সেইটো গোৰেশ্বৰৰ দাবী কৰিছোঁ সেইটো মানে BTADৰ ক্ষেত্ৰত আৰু তাত কোনো পধ্যেই মানে বিজেপি জয় হ'ব নোৱাৰে আৰু এবাৰ কমলপুৰতো মুস্কিল আছে বিজেপি জয় হোৱা কাৰণ ইয়াত মানে তিনিটা লবি আছে বিজেপিৰ মাজত এটা হৈছে এই দিগন্ত কলিতা এটা অংকুৰ দাস আৰু এটা মনোজ শৰ্মা বুলি আৰু তেওঁলোকৰ যিখিনি সমৰ্থকৰ লগত আমি ইতিমধ্যে আলোচনা কৰিছোঁ মানে বিজেপিক ইয়াত কেণ্ডিডেট দিলে কোনো পধ্যে জয় নহয় আৰু তেওঁলোকৰ মাজত ডিভাইড হ'ব ভোট ফালিব আৰু দুই এজনে হয়তো নিদিলেও খেলিব পাৰে মানে সেইকাৰণে মই পুনৰবাৰ আজি মই এজন মানে দলৰ নিষ্ঠাবান কৰ্মী হিচাপে মই 25 বছৰ দলৰ কাৰণে সংগ্ৰাম কৰি আহিছোঁ 2013 চনত দলৰ কোনো অস্তিত্ব নাছিলে কমলপুৰত কিন্তু মই সাহস কৰি কাউন্সিলৰ ভোটত মানে ভোট খেলিলোঁ কাউন্সিলৰ হিচাপে আৰু মই বৃহৎ ভোটত জয় হৈছিলোঁ আৰু এইবাৰ মই 2025 চনতো মই মানে বৃহৎ ভোটত জয় হৈছোঁ আৰু দলৰ কাম কৰি আছোঁ পালেও নাপালেও মই কিবা কৰিব নোৱাৰিলোঁ আৰু মোৰো কমলপুৰত ইলেকশ্যন খেলিবলৈ ইচ্ছা আছে কাৰণ মই 25 বছৰ ধৰি দলৰ হৈ কাম কৰি আছোঁ আৰু যদি দলে টিকট দিয়ে মই প্ৰায় 1 লাখ ভোটত জয় হ'ম এইটো আশা কৰিছোঁ কাৰণ মই তৃণমূল কৰ্মীখিনিৰ লগত মই সদায় সম্পৰ্ক ৰাখি আছোঁ আৰু গোৰেশ্বৰত দিলেও মোৰ কথা নাই গোৰেশ্বৰতো মই জয় হ'ম কাৰণ এইটো মানে গোৰেশ্বৰৰ আধা অঞ্চল আজি এবছৰ আগত আমাৰ কমলপুৰৰ অন্তৰ্গত আছিলে এতিয়া সেইখিনি কাটি গৈছে আৰু গোৰেশ্বৰৰ আমাৰ AGP খিনিৰ লগতো মই প্ৰায় কথা বতৰা মানে পাতি আছোঁ আৰু বিশেষকৈ মই অসম গণ পৰিষদৰ সভাপতি সম্পাদকক এটা দাবী কৰোঁ যে তেওঁলোকে এতিয়া মানে চৰ অঞ্চলত বেছি গুৰুত্ব দি আছে যে মানে তাত মানে মুছলিম প্ৰাৰ্থী দিম বুলি কৈ আছে 4-5জন কিন্তু এটাও জয় হ'ব নোৱাৰে এই মেডিয়াৰ দ্বাৰা মই কওঁ অতুল বৰা আৰু কেশৱ মহন্তৰ লাভ নাই তাত এটাও জয় হ'ব নোৱাৰে তাত জয় হ'ব কংগ্ৰেছ আৰু মানে UDF আৰু সেই হেতুকে আজি যোৱা 20 বছৰ ধৰি অসম বিধানসভাত এটাও অসমীয়া মুছলমান বিধায়ক নাই মই আহ্বান কৰোঁ আজি এই মিডিয়াৰ জৰিয়তে কমচে কম দুটা সমষ্টিত যাতে আমাৰ অসমীয়া খিলিজা মুছলমানক AGPৰ প্ৰাৰ্থিত্ব দিয়ে কাৰণ কংগ্ৰেছ আৰু UDF কোনো পধ্যে নাৰে তেওঁলোকৰ মিয়া প্ৰীতি তেওঁলোকৰ মিয়াৰ লগত সম্পৰ্ক অসমীয়া মুছলমানৰ লগত সম্পৰ্ক নাই আৰু মই অসম গণ পৰিষদক বিনম্ৰভাৱে অনুৰোধ কৰোঁ কমচে কম দুটা সমষ্টি মানে গৰিয়া অৰ্থাৎ খিলিজা মুছলমানক দিয়ক আৰু কামৰূপ গ্ৰাম্য জিলাৰ ভিতৰত মানে দুটা সমষ্টি অসম গণ পৰিষদক এৰি দিয়ক মই আজি মিডিয়াৰ জৰিয়তে এইখিনি কৈ মই আমাৰ মিডিয়াৰ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে আমাৰ দলৰ ইয়াত জ্যেষ্ঠ নেতা আছে অসম আন্দোলনকাৰী নেতা শ্ৰীযুত নবীন দাস আছে অসম আন্দোলনৰ পৰা জড়িত হৈ আছে এইখিনি ব্যক্তিকো মই ধন্যবাদ কৰিছোঁ আমাৰ পদ্মেশ্বৰ ৰাজবংশী দা আছে আমাৰ ৰমজান আলী ডাঙৰীয়া সেই যদিহে অগপদলে গোৰেশ্বৰ আৰু কমলপুৰ সমষ্টি কোনো প্ৰাৰ্থিত্ব নকৰে তেতিয়াহ'লে এই দুইটা সমষ্টিৰ যিসকল অগপ নেতা কৰ্মী
তেওঁলোকৰো ভূমিকা কেনেকুৱা দল ত্যাগ কৰিব নেকি তেওঁলোকে? না আমি ইতিমধ্যে গোৰেশ্বৰ সমষ্টি কমিটি আৰু আমাৰ কমলপুৰ সমষ্টিৰ কমিটিৰ আমি জ্যেষ্ঠ নেতাসকলে প্ৰায় আমি মিটিং কৰি আছোঁ, আলোচনা কৰি আছোঁ। আৰু যদি দলে ঠিক নহয়, কাৰণ 4বাৰকৈ তাত প্ৰতিনিধিত্ব কৰা এটা সমষ্টি গোৰেশ্বৰ, মানে আগৰ ৰঙীয়া এতিয়া গোৰেশ্বৰ, আৰু কমলপুৰটো 4বাৰ, এবাৰ হিতেশ ডেকা, এবাৰ মানে 2বাৰ প্ৰয়াত মইদুল ইছলাম বৰা আৰু এবাৰ সত্যপদ কলিতা ডাঙৰীয়া, 4বাৰকৈ প্ৰতিনিধিত্ব কৰে এই দুটা সমষ্টি। যদি নিদিয়ে আমি মানে তৃণমূল কৰ্মীখিনিয়ে নিশ্চয় বিকল্প ব্যৱস্থা ল'ম। কাৰণ আমাৰ যিকেইজন ৰানিং বিধায়ক বিজেপিৰ মানে তেওঁলোকে আমাক মানে হেগান কৰিছে, আমাৰ অসম গণ পৰিষদক যিখিনি সুবিধা বা আলোচনা কথা বতৰা কৰিব লাগিছে, আৰু আঁচনিৰ ক্ষেত্ৰত মই কওঁ অৰুণোদয়ৰ ক্ষেত্ৰত তেওঁলোকে আমাক কোনো গুৰুত্ব দিয়া নাই। তেওঁলোকৰ বুথ কমিটিৰ জৰিয়তে মানে ইচ্ছাকৃতভাৱে তেওঁলোকে কৰিছে, আমাক গুৰুত্ব দিয়া নাই। আৰু সেইকাৰণে আমি বিকল্প ব্যৱস্থা বা আলোচনা কৰিম আমি মানে গোৰেশ্বৰ আৰু অৰ্থাৎ কমলপুৰ সমষ্টি মিলি। আমি সন্তুষ্ট নহয়, আৰু মই অনুৰোধ কৰোঁ তেখেতসকলো জয় হওক, মানে তেখেতসকলো গাদী বজাই ৰাখক, কিন্তু মানে বাকীবিলাকৰো যে ভৱিষ্যত অসম গণ পৰিষদৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য কৰিব লাগিব, আঞ্চলিকতাবাদীৰ সুৰক্ষা। নহ'লে আজি মানে চাওক, আজি মই মানে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ কথা কওঁ। আজি নীতিশ কুমাৰ য'ত নেকি 240খনৰ ভিতৰত তেওঁ লৈছে 90খন 80খন, আৰু আমাৰ চন্দ্ৰবাবু নাইডু, কিন্তু আমাৰ ইয়াতে কমচে কম বিজেপি 40খন লওক, বাকী 80খন বিজেপিক দিয়ক, বা আৰু মানে কাৰ লগত মিত্ৰতা কৰে, BPF কৰে নে UPL-ৰ লগত কৰে নে গণ সুৰক্ষা পাৰ্টি, এইবিলাকত যাৰ লগত কৰে, কমচে কম আমাক 40খন দিয়ক। আৰু বিজেপি দেখোন 70খন যোৱা হ'লে দেখোন মানে সংখ্যাগৰিষ্ঠ পাব, কমচে কম 70খন বিজেপিক দিয়ক। আৰু সেইকাৰণে মই আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ, মই এজন নিষ্ঠাবান কৰ্মী যে খুব মানে বাল্যকালৰ পৰা অৰ্থাৎ ক্লাছ 9ৰ পৰা মই তাৰমানে অসম গণ পৰিষদৰ হৈ কাম কৰি আছোঁ। মোৰো এজন সপোন আছে সমাজকৰ্মী, সমাজ সেৱা কৰিবলৈ, মানে এজন বিধায়ক হিচাপে প্ৰতিনিধিত্ব হ'বলৈ মোৰো লক্ষ্য আছে। আৰু সেইটোকে আহ্বান কৰিছোঁ যাতে আমাৰ তৃণমূল মানে কৰ্মীখিনিৰ কথা মানে গুৰুত্ব দি যাতে কাম কৰে, কাৰণ তেওঁলোকৰ ভৱিষ্যত ইতিমধ্যে নাইকিয়া হৈ যাব। কাৰণ হয়তো তেওঁলোক আৰু হয়তো 5 বছৰ আৰু বিধায়ক হ'ব পাৰিব, অতুল বৰাকে হওক, মহন্ত, কাৰণ তেওঁলোকৰ বয়স হৈ গৈছে, 60 বছৰ ইতিমধ্যে হৈ গৈছে। আৰু তেওঁলোকে যাতে যুৱ প্ৰজন্মক আগুৱাই নিয়ে, মানে তেওঁলোকৰ মংগল হ'ব, এইখিনি কৰিলে মই তাৰমানে ক'বলগীয়া এইখিনিয়ে আৰু আজি।